আজি মেজিঘৰত বনাবলৈ লৈছোঁ একেবাৰে সহজ এটা ধুনীয়া ৰেচিপি। মই ইয়াত জাৰ্মানীত মেলা চাবলৈ যাওঁতে মই এটা বস্তু দেখিবলৈ পালোঁ। চবেই খাই বেলেগ বেলেগ চচ লৈ লৈ মাছৰুম ভাজা। ময়ো খালোঁ, ভালে লাগিলে, সেইটো মই দেখুৱাবলৈ লৈ ভালকৈ ঘঁহি ধুব লাগিব, কিন্তু তিয়াই থ'ব নালাগে পানীত, আৰু বেছি সময় পানীত ফচি থাকিবও নালাগে। ধুই লৈ এতিয়া কাগজেৰে মুচি ল'ম পানীখিনি, পানী যাতে নাথাকে। এতিয়া মুচি ল'লোঁ। এনেকুৱাবিলাক মই চাৰিফাল কৰি এনেকুৱাকৈ চাৰিফাল কৰি ল'ব। এনেকুৱা মিডিয়াম হ'লে দুফাল কৰি থ'লে হ'ল। এনেকুৱা সৰু হ'লে কাটিবই নালাগে, গোটাই থ'লে হ'ল। পিঁয়াজটো অলপ ডাঙৰ ডাঙৰকৈ কাটিলোঁ। পিঁয়াজটো ডাঙৰ হৈ থাকিলে দেখিবলৈ ভাজিখন ধুনীয়া হয়। এতিয়া নহৰুখিনি মই এনেকৈ মিহি মিহি কৰি দীঘল দীঘলকৈ কাটি ল'লোঁ। প্ৰথম কেৰাহীত মই তেল দিলোঁ, এতিয়া বাটাৰ দিলোঁ। ৰাখিব বাটাৰখিনি যাতে জ্বলি নাযায়। এয়া নহৰু দিলোঁ। অলপ সময় লাৰিলোঁ, 1 মিনিটমান। এতিয়া পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অলপ সময় ভাজিব লাগিব। পিঁয়াজখিনি ভাজা হ'ল, 2 মিনিট ভাজিলোঁ, এনেকুৱা হৈছে দেখিবলৈ। এতিয়া মই মাছৰুম দিলোঁ। এতিয়া নিমখ দিলোঁ, লগতে মই জালুকৰ গুড়াও দি দিলোঁ। এতিয়া ভালকৈ লৰাই লৰাই ভাজিব লাগিব। এইটো পানী ওলাব, আৰু সেইকাৰণে পানী বেছি তিয়াই থ'ব নালাগে। এতিয়া বেছি জুইত ভাজিব লাগিব। এয়া দেখিছে, মাছৰুমৰ পৰিমাণটো কমি গৈছে, পানী ওলাইছে। এই পানীখিনিত মধ্যমীয়া জুইত লাৰি লাৰি ভাজিব লাগিব। যেতিয়ালৈকে পানীখিনি শুকাব, মাছৰুমো সিজি যাব। মই 10 মিনিট ভাজিলোঁ, এনেকুৱা হৈছে। এতিয়া মই ক্ৰীম দিম। ক্ৰীম দিলোঁ, ক্ৰীম দি অলপ সময় লাৰিলোঁ। বেছি সময় নালাগে, 1-1.5 মিনিটমান ৰাখিলে হ'ল। এয়া হৈ গ'ল, এনেকুৱা হৈছে।